বন্ধুসকল কি খবৰ আশা কৰোঁ সকলো ভালে আছে ময়ো বহুত ভালে আছোঁ মই অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছোঁ আপোনালোকক মই এটা লৈ আহিছোঁ আপোনালোকৰ মাজলৈ এটা নতুন ৰেচিপি বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ মাংসখিনি পাতৰ এটা লৈ ল'লোঁ আৰু এতিয়া মই বইল কৰি লওঁ বইল হৈ গ'ল এতিয়া গোটেইখিনি এতিয়া যোগাৰ কৰি লৈছোঁ আলু পিঁয়াজ জলকীয়া আদা নহৰু পেষ্ট জালুক জিৰা পেষ্ট নিমখ হালধি আৰু মাংস এইখিনি গোটেইখিনি যোগাৰ হৈ গ'ল মোৰ এতিয়া মই কেৰাহী পাতি দিলোঁ কেৰাহীটো যিহেতু গৰম হ'ল এতিয়া মই তেল দি দিলোঁ কাটি থোৱা পিঁয়াজখিনি মই এড কৰি দিম দিলোঁ হাতাখনে ধুনীয়াকৈ লৰাই দিলোঁ হালধি গুড়ি দিলোঁ অকণমান ভাজি লওঁ ভাজা হৈ গ'ল এতিয়া এড কৰি দিম মাংসখিনি এতিয়া এড কৰিছোঁ আদা নহৰু পেষ্ট জালুক জিৰাৰ পেষ্ট এড কৰিলোঁ ধুনীয়াকৈ লৰাই দিলোঁ আলুখিনি এড কৰি দিলোঁ সোৱাদ অনুযায়ী নিমখ দিলোঁ এতিয়া ধুনীয়াকৈ লৰাই দিলোঁ এতিয়া মই পানী দি দিলোঁ গোন্ধ কি ধুনীয়া উতলিবলৈ দিলোঁ এয়া হৈ গ'ল মোৰ ৰেচিপিটো যিহেতু চিম্পল আছিলে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে আপোনালোকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু নেক্সট ভিডিঅ'ত আকৌ লগ পাম মই আজিলৈ ইমানেই আছিলে বাই বাই